বাগুৰুম্বা হে বাগুৰুম্বা শিক্ষা বুজা নাই কষ্টৰ মূল্যহে বিচাৰিছো সন্মানেৰে দিলে গ্ৰহণ কৰিম আৰু খঙেৰে দিলে নেলু চেপি আদায় কৰিম জয় যতীন্দ্ৰ হেল্ল' গাইজ এণ্ড ৱেলকাম টু ধন চিএচ ব্লগছ আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু মই হৈছোঁ বোম আৰু এতিয়া আহিছিলোঁ তাৰমানে গীতা মন্দিৰত অলপ মানে মন্দিৰ দৰ্শন কৰিম বুলি কিন্তু এতিয়া টাইমটো বেছি হ'ল সেইকাৰণে 3টা বাজিল সেইকাৰণে মন্দিৰ দুৱাৰ বৰ্তমান বন্ধ আছে আৰু গাইজ আজি এটা ৰাতি বাম্পাৰ খানা এটা হ'ব খানাত থাকিব বুলি মই কৈ আছোঁ অজয় আছে আৰু এইটো ভাগিন কি খানা হ'ব জগি আৰু কেইটাৰ বান্দৰ দেখিছোঁ বানাৰ দেখি আছোঁ মই চাব কি ৰকম বিস্কুট খাই আছে তাৰমানে নাই বাপ্পা পৰিয়াল আহিছে গোটেই গোটেই পৰিয়াল আহিছে চাৱা ইয়াক চাও বাপ্পা বুলি মাংস লাগবই সেইকাৰণে মাংস আনবা যাম এইবাৰ আৰু অলপ ম'ম' খাই ল'লে ভাত তাতে ফাৰ্ষ্ট ক্লাছ ধুনীয়া ম'ম' বনায় সেইকাৰণে মানে কথা ক'ব নোৱাৰে কিন্তু ফাৰ্ষ্ট ক্লাছ মানুহ গাইজ মাংস লৈ ল'লোঁ এতিয়া অলপ চব্জি বজাৰ কৰোঁ চব্জি অলপ লৈ লওঁ দাদা আলুৰ দাম কিমান আলু 20 টকা দাদা আৰু ডিম কিলো ল'লে আপোনাৰ 50 টকা হ'ব বিলাহী 30 টকা কিলো একদম ৰামদিয়া বিলাহী আছে চিকচিকা বিলাহী একদম মজা আৰু এইফালে বকলি আছে ফুলকবি আছে এই চাপৰি ফুলকবি চাপৰি বকলি আছে আৰু এই ভোলা বেঙেনা শাক আজিৰ দিনত মূলা একদম চিকচিকা হৈ আছে বন্ধাকবি শাক ধনিয়া পাত শাক উৰহি শাক নাপি উৰহি দেখা পাই খাওঁ লাগছে ভালকে দেখাই দিয়ক আৰু অকল এইখিনিয়ে নহয় আপোনাৰ আদা নহৰু আছে ইমান নালগে আমি খানা আজি মাংসৰ অলপ বাজাৰ হ'লে হ'ব পাওঁ কি দোকানী চাহ চেনি বিস্কুট গোটেই দোকানো নালগে এই মাংসৰ বাজাৰ চব্জি বাজাৰখিনি লৈ যাব পাওঁ এতিয়া মানে সুবিধা গোটেই বিশ পালছি এতিয়া কিমান হয় নেকি কেইদিনমান পিছত দাম বাঢ়ি যাব ঠিকে আছে অজয় কি কওঁ আৰু এতিয়া আমাৰ বাজাৰ হৈ গ'ল মাংস হৈ গ'ল চব্জি হৈ গ'ল এতিয়া আপোনালোক মই আমাৰ যিটো ৰুম একদম ফাৰ্ষ্ট ক্লাছ ৰুমটো দেখাই দিছোঁ আপোনালোকক মই আমাৰ ৰুমটো দেখাই দি আছোঁ চাই দেখিব ফাৰ্ষ্ট ক্লাছ ৰুম কিন্তু বেয়া বুলি নকওঁ এইটো অজয় বিছনা এখন অজয় থাকে ইয়াতে এখন মোৰ বিছনা মই থাকোঁ ইয়াতে এই বিছনাখন আপোনাক মই দেখাই দি আছোঁ দেখছি না মা তলছি না তচক নাই ইয়াতে এখন বিছনা তাৰমানে দুটা উঠলি ভাঙি যাব পাৰে গতিকে বিছনাখন মই অজয়ক বিয়াত দিম বুলি ভাবিছোঁ কি কোৱা অজয় মোক দিবা নালাগে দে তই আগে বিয়াখন পাতি ল কি কোৱা ভাগিনক দেখি আছোঁ কি বনাই আছে ৰান্ধনি দেখছি না তাজ হোটেলত বনাইছিল বোলে আগতে নেকি কোৱা যায় কি বনাইছিল কি বনাইছা ভাজি আৰু পিছত হেৰি বনাম বা কৈদ ৰান্ধনি 1 নম্বৰ ৰান্ধনি তোমাৰ বেদৰ বনাব আগে ৰৈছি না নাই কিন্তু আৰু ৰখা নৰো মোৰ খাব লাগছি কিন্তু কি কৈছা তই আৰু প্ৰব্লেম বিয়া পাইছা নেকি আমাৰ তাতে বনা চনা সাজ পাল কেৰাই সৰু যিয়ে নহওক আৰু বনাব লাগিব খাব লাগিব আৰু গাইজ ভাগিনী এটা বাগুৰুম নৃত্য কৰি দেখাব ষ্টাৰ্ট ন আৰম্ভ কৰ বাগুৰুম্বা বাগুৰুম্বা hey bagurumba deyunga bela urunga bela unangunga nayunga nay laguman kha hey laguman kha bagurumba hey bagurumba maza bagurumba hey bagurumba Cina guys bagino nih বাগুৰুম্বা নৃত্য একদম ভালি গেছে মজা লাগছে কমেন্ট করে জানাবচোন আপনাদের ভালো লাগছে না নাই আর গাইস জীবনটো কি হয় কোনো কথা মানে
কি কম আৰু জীৱনত কাৰ কি হয় গতিকে যেতিয়া সময় পায় তেতিয়া বন্ধুৰ লগ লাগি এনজয় কৰাটো বিৰাট ইম্পৰ্টেণ্ট হয়নে নহয় কিবা কবি গান এটা গাব পাৰিম নেকি গাইলো চেনাই বা খৰুৱা মৰে মহন মহিলা চকুৰে টিপতে উজ্বলাই আৰু আমি বহুত মানে জন্মৰ পৰা লগ অজয় হওক ভাগিন হওক জন্মৰ পৰা একেবাৰে লগ একেলগে পঢ়া হয় একেবাৰে পঢ়াত চবেই জিৰ' তথাপিতো যেতিয়া লগ হওক খুব ভাল লাগে খুব এনজয় কৰোঁ আমি শিক্ষা বুজা নাই কষ্টৰ মূল্যহে বিচাৰিছো সন্মানেৰে দিলে গ্ৰহণ কৰিম আৰু খঙেৰে দিলে নেলু চেপি আদায় কৰিম জয় যতীন দা গাইজ আজিৰ ব্লগটো এইখিনিয়ে আছিলে পুনৰ লগ পাম আপোনালোকে অন্য এটি নতুন ভ্লগৰ সৈতে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব আজিলৈকে টাটা বাই বাই জয় আই অসম